Aku mono hadoं Masum Brahma बिथाङा दहायनिफ्रायनो एंकारबो खालामदोंमोन so बिथाङानो बेस्ट नाखि female actor in short movie बेखौ मोननो हादों so बिथांनिसिम congratulation होबाय आं जोबोद मोजां मोनदों मानो होनबा खनब्रै जाबाय खुंनाया एबार फार्स्ट टाइम आरो माने एवार्ड श'खौ खुंनो नागिरदों आरो मानो होनबा गोदोथ' बिदि गैयामोन आरो ओमफ्राय गोदोथ' जों गोबां मावबोबाय नाथाय बे स्कपखौ मोनाखैमोन आरो ओमफ्राय देग्लाय मोननायखाय जोबोद खुसि मोनदों ओमफ्राय लोगोसे माखासे कम्पिटिसनबो लादों ओमफ्राय बेयाव गोबाङानो बाहागो लादों गावनि रोंगौथिखौ देखायनो हादों ओमफ्राय आं आसा खालामो बिदिनो माने आवगायलांथों बेनिफ्राय साबसिननिफ्राय साबसिन माने खालामलांनो हाथों आरो खस्थ'थ' गोबां दङ मानो होनबा खस्थ' गैयालासिनो रावबो जेबो माने साक्सेस जानो हाया जेबो मोनफेरा आरो खस्थ' गैयालासिनो इजिलि मोना गोबां खस्थ' मोनदों आङो ओमफ्राय दिनै जाखिनि माने लेभेलसिम आं सफैदों एथ' खस्थ'नि उनाव आं जोबोद माने खुसि आरो आं गावखौनो साक्सेस होननानै सानो आरो एक्ट्रेছ लाइনৰ অভিজ্ঞতাটো মোৰ খুবেই তাৰমানে ভাল আৰু বেয়া তেনেকুৱা নহয় একো মানে তেনেকুৱা বেয়া একো ফেচ কৰা নাই মই মানে শ্বুটিঙত বহুতখিনি কষ্টটো পায়ে মোৰ আজি 17 বছৰ হ'ল এইটো লাইনত আৰু আজি তাৰমানে যিখিনি তাৰমানে লেভেললৈ মই উঠিছোঁ সেইখিনি লৈ পেলাই তাৰমানে মই বহুতখিনি সন্তুষ্টি আৰু আগতকৈ ইণ্ডাষ্ট্ৰি কিমান দূৰ আগবাঢ়িছে বুলি ভাবে আগতকৈ ইণ্ডাষ্ট্ৰি এই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িব বহুত আগবাঢ়িছে কিন্তু আৰু তাৰমানে আগবাঢ়িব লাগে যাতে মানে আমি আৰু মানে আগুৱাই যাব পাৰোঁ সেইটোৰ কাৰণে মই এইখিনিকে কামনা কৰোঁ যাতে যোনবিলাক তাৰমানে উঠি অহা প্ৰজন্ম সিহঁতে যাতে আৰু ডাঙৰৰ পৰা তাৰমানে বহুতখিনি মানে যোনবিলাক তাৰমানে ভাল গুণ আছে বা ভাল তাৰমানে শিকিবলগীয়া আছে সেইবিলাক যাতে শিকি পেলাই আৰু আগবাঢ়ি যায় যিখিনি শিকি আছে সেইখিনিতে যাতে অহংকাৰ কৰি পেলাই তাৰমানে এটা জেগাতে যাতে ৰৈ নাযায় আৰু फैबाय थानाय माने जाफुंनाय एक्टर एक्ट्रेसफोरखौ आं बेखौनो बुंनो लुबैयो जाखिनि थारमाने दासिम रोंदों बेखिनिखौ लानानै थारमाने दानो सिरि थानो नाङा आरो माने जेसेबां हायो एसेबां थारमाने सोलोंनो नाजाबावनांगौ आरो मानोना आं सानो आरो सोलोंनायनि जेबो जोबथा गैया होननानै আৰু ভালদৰে এক্টিং মানুহ শিকিবৰ বাবে কিবা ভাল ইনষ্টিটিউট হ'ব লাগে নে নাই এক্টিঙৰ ক্ষেত্ৰত নিশ্চয় হ'ব লাগে ভাল ইনষ্টিটিউট কাৰণ বহুত মানে তেনেকুৱা প্ৰতিভা আছে গাঁও ভিতৰে চিতৰে বা টাউনৰ চহৰবিলাকেতো বহুতখিনি ছ'চিয়েল মিডিয়াটো দেখা যায় আৰু ছ'চিয়েল মিডিয়াৰ থ্ৰুইদিও তাৰমানে বহুতখিনি আগবাঢ়িব পাৰিছে তাৰমানে কাৰণ চবেই এইটো প্লেটফৰ্ম নাপায় আৰু ছ'চিয়েল মিডিয়াতে নিজৰ তাৰমানে যিখিনি প্ৰতিভা আছে সেইখিনি দেখুৱাই পেলাই বহুতখিনি তাৰমানে তেনেকৈ স্ক'পো পাইছে সেইটো কাৰণত মই ভাবোঁ তাৰমানে বহুতখিনি তেনেকুৱা ইনষ্টিটিউট যদি পাৰে আমাৰ মানে লিডাৰবোৰে তেনেকৈ খুলিলে ভাল হয় কাৰণ বহুতখিনি তেনেকুৱা প্ৰতিভা থকা ল'ৰা ছোৱালী আছে সিহঁতে তাৰমানে স্ক'প নোপোৱাৰ কাৰণে পিছুৱাই থাকে গতিকে তেনেকৈ ইনষ্টিটিউট যদি খোলে নিশ্চয় তাৰমানে আৰু ফিউচাৰটো আৰু বেছি ভাল হ'ব বুলি ভাবোঁ মই